ভোটাৰে পুনৰ কৈছো ইভিএমৰ বুটাম টিপি এতিয়াৰ পৰা ভোট দিব নোৱাৰিব এতিয়াৰ পৰা ব্যালট পেপাৰ ব্যৱহাৰ কৰি ভোট দিব লাগিব আগন্তুক লোকসভা নিৰ্বাচনৰ আগে আগে নিৰ্বাচন আয়োগে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে লগে লগে দেখিবলৈ পোৱা গৈছে এই সমগ্ৰ বিষয়টোৱে এতিয়া সমগ্ৰ এছিয়াতে হাহাকাৰৰ পৰিৱেশৰ সৃষ্টি কৰিছে লৈ আহিছো সবিস্তাৰে সুদীৰ্ঘ দিনৰ মূৰত আকৌ ঘূৰি আহিছে ব্যালট পেপাৰ পুনৰ ব্যালট পেপাৰ ঘূৰি আহিছে বিৰোধীয়ে বাৰে বাৰে হাহাকাৰ কৰাৰ পিছত এইবাৰ নিৰ্বাচনত জনতাই ভোট দিব লাগিব ব্যালট পেপাৰত এইবাৰ ইভিএমত নহয় এইবাৰ ব্যালট পেপাৰত ভোট দিব লাগিব জনতাই ভয়ংকৰ জালিয়াতিৰ অভিযোগ প্ৰতি অভিযোগৰ বাবে ইভিএম নাকচ কৰা হৈছে ইভিএম নালাগে বুলি বাৰে বাৰে বিৰোধীয়ে বিভিন্ন প্ৰতিবাদ কৰিছিল আৰু সেই সময়তে এতিয়াৰ পৰা ইভিএম ব্যৱহাৰ কৰা নহয় এতিয়াৰ পৰা আৰু জনতাই ভোট দিব নোৱাৰিব ইভিএমত ইভিএম সম্পূৰ্ণৰূপে ব্যৱহাৰৰ পৰা বাহিৰত ৰখা হৈছে এতিয়াৰ পৰা ব্যালট পেপাৰত ভোট দিব লাগিব জনতাই পূৰ্বৰ দৰে জনতাই চাপ মাৰি ব্যালট পেপাৰত ভোট দিব লাগিব অৰ্থাৎ এতিয়াৰ পৰা ব্যালট পেপাৰ পুনৰ উভতি আহিব আৰু ব্যালট পেপাৰতহে ভোট দিব লাগিব লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ব্যালট পেপাৰ যোগে পুনৰ কৈছো লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ব্যালট পেপাৰ যোগে কিছু মাহ পিছতে যেহেতু লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশত আৰু বাংলাদেশ চৰকাৰে নিৰ্বাচনত নাকচ কৰিলে ইভিএম আৰু এইবাৰ নিৰ্বাচন আয়োগে সেই কথা স্পষ্ট ৰূপত জনাত সহায় কৰিছে দীৰ্ঘদিনৰ পৰা দেশখনত ইভিএম প্ৰত্যাখ্যান কৰিবলৈ চলি আহিছিল প্ৰতিবাদ আৰু বিৰোধীয়ে বিভিন্ন সময়ত প্ৰতিবাদ কৰিছিল বিৰোধীয়ে বিভিন্ন সময়ত ৰাজপথত প্ৰতিবাদ কৰিছিল নিৰ্বাচনৰ ফলাফলৰ পিছতে প্ৰতিবাদ হৈছিল ভাৰততো ইভিএমক লৈ চলি আছে বহু বাদানুবাদ বহুজনে ইভিএম নালাগে বুলি মন্তব্য কৰি আছে বহুজনে কৈছে যে ভাৰতবৰ্ষতো এদিন উভতি আহিব লাগে ভাৰতবৰ্ষত নিকা ৰাজনীতি বা ভাৰতবৰ্ষত নিকা নিৰ্বাচন হ'বৰ বাবে পুনৰ ব্যালট পেপাৰ লাগে বুলি একাংশই মন্তব্য কৰি আছে আৰু সেই সময়তে ভয়ংকৰ জালিয়াতি অভিযোগ প্ৰতি অভিযোগৰ বাবে ইভিএম নাকচ কৰা হৈছে এতিয়াৰ পৰা ব্যালট পেপাৰত ভোট দিব লাগিব আৰু এতিয়াৰ পৰা জনতাই ভোট দিব নোৱাৰিব ইভিএমত ইভিএম এতিয়া আউট পুনৰ ইন হৈছে ব্যালট পেপাৰ অৰ্থাৎ ইতিহাসৰ পৃষ্ঠাত হেৰাই যাব বিচৰা ব্যালট পেপাৰ পুনৰ উভতি আহিছে নিৰ্বাচনলৈ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ব্যালট পেপাৰ যোগে আৰু এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশত